গাইছ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাই আহিছোঁ একদম দেখিছে থামখন দেখি গম পাইছে আমি ক'লৈ যাবলৈ ওলাইছোঁ। আমি একদম আজি দেওপানীলৈ ওলাই আহিছোঁ দুইটা মনৰ আশালৈ চাকি জনাম আৰু থৈ কৈ থাকিবা এটা চাই দিয়া বোলে লাষ্ট কৰি চাব বোলে পোৱা নাই আৰু এতিয়া আমি ওলাই কৰি আহিছোঁ তাত গৈ লগ পাম দেই। মানে ভিডিঅ'টো কৰা নহ'লে এতিয়া আমি আহি পাই গ'লোঁ সেইখন কি ধনশিৰি নদী মানে ধুনীয়াকৈ দলং লৈ আছোঁ আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহি বৰপথাৰ পালোহি। মানে ঘৰত ভিডিঅ' কৰা নহ'লে মই মানে ঘৰত থাকিলে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকোঁ ওলাই আহোঁতে, সেইকাৰণে ৰাস্তাতে ভিডিঅ'বোৰ আৰম্ভণি কৰোঁ বেছিভাগ। চাবচোন মানে দেখিছে আৰু ৰাস্তাতে ভিডিঅ'বোৰ আৰম্ভণি কৰোঁ। এতিয়া আমি বৰপথাৰ মেইন টাউনত আছোঁ। আমি এতিয়া মানে দেওপানী গৈ আছোঁ। থামনেইলখন কিন্তু গম পাইছেই আমি এতিয়া মানে পদুমনি হৈ যাম দেওপানী, সেইকাৰণে এতিয়া আমি গৈ আছোঁ আৰু দুইটা। এয়া আমি ধনশিৰি নদী পালোহি। মানে ধনশিৰি নদীখনতে পাৰ হৈ আৰু অলপ গৈয়ে দেওপানী পামেগৈ আমি। ভাবিলোঁ এইখিনিতে অকণমান ভিডিঅ' এটা কৰি দিওঁ। এইফালে আছে আমাৰ ম'মো বহি আছে মানে বাইকত আৰু চাই থাকি এতিয়া আমি পাই গ'লোহি দেওপানী। মানে ভিডিঅ'টো অকণমান হিলা নিচিনা লাগিছে। ৰাস্তাটো মানে একদম বেয়া শিলগুটি, সেইকাৰণে মোবাইলটো হিলি গৈছে। তাৰপিছত এতিয়া দেখিছেই নহয় মানুহ ইমান, মানে ভিতৰততো মানুহ আৰু আছে, বাহিৰতে ইমান ভিৰ। আজি দেওবাৰ তাতে মানুহ বন্ধ পাইতো এনেও আহিবই মন্দিৰ দৰ্শন কৰিবলৈ। মানে বহুত মানুহ আৰু চাই থাকিব এতিয়া ভিডিঅ'বোৰ দেখুৱাই। এতিয়া আমি শৰাই দিবৰ কাৰণে বস্তু কিনি আছোঁ। মানে বুট মগু আপেল ধূপ তেল আদি কৰি আৰু বস্তু কিনি আছোঁ এইকেইখন দোকান কেইখন। এতিয়া ভিতৰলৈ গৈ আছোঁ। দেখিছেনে বাৰু মানুহৰ যিহে ভিৰ, মানে বহুত মানুহ গেটৰ মুখৰ পৰা লাইন একদম দিবলৈ ওলাইছোঁ আৰু দেখিছেনে চাকি দিয়া ঘৰটোত সোমাইছোঁ। মানে তাতো মানুহৰ বহুত ভিৰ। তাৰপিছত আমি দুটাই মানে চাকি দিবলৈ মানে জেগাই বিচাৰি পোৱা নাছিলোঁ। সেইটো এটা জমনি কথা। মানে চাকি অঁতৰাই মেলি চাকি দিছোঁ, এনেকুৱাই মানে চাকি হৈ গৈছে। আমি দুটাই শৰাই মানে যোনবিলাকে পূজা কৰে সেই পূজা কৰা মণ্ডপটোৰ ভিতৰলৈ সোমাই যাবলৈ তাৰ লাইনৰ ভিতৰত সোমাই লৈছোঁ। মানে মানুহ আৰু মাজতে সোমাই দিলোঁ আমি দুটাই। ইয়াৰ পৰা ওলাই কেনে সেইফালে ওলাই যাব এইয়া দিনে কৰি দুটা আৰু পূজা কৰা মণ্ডপটোৰ ভিতৰ সোমাইছোঁহি আৰু মানে মনটো অকণ ভালো লাগি গৈছে। মানে ইমান দীঘল লাইন পাতি ঘৰত মানে ভিতৰত সোমাব পাৰিছোঁ। আৰু মানে এই টিলিঙাকেইটা দেখিছেনে? মই টিলিঙাকেইটা বজাবলৈ মানে খুব বজা লাগি আছে। মই সদায় বিচাৰি আছোঁ বজাবলৈ টিলিঙাকেইটা। শেষত পালোঁগৈ বাৰু টিলিঙাকেইটা বজাবলৈ। মানে মই ভালকৈ ঢুকি নাপাওঁ টিলিঙাকেইটা, অকণমান মানে জপিয়াই বজাব লাগিছে আৰু এইকেইটা টিলিঙা আকৌ অকণমান চাপৰতে পালোঁ, সেইখিনি বজাই আছোঁ আৰু
আমাৰ পূজা চূজা কৰি হোৱাৰ পাছত মানে ফিটা খুলিব মানে আমি আগতেও এবাৰ আহোঁতে ফিটা বান্ধি থৈ গৈছিলোঁ দুইটাই এতিয়া আমি সেই ফিটাডালকে আজি খুলি থৈ যাওঁ আৰু ভাবিছিলোঁ দেখিছে নহয় আমাৰ মোৱে ফিটা খুলিলে এতিয়া আকৌ মই খুলি লওঁ সি ভিডিঅ'টো কৰি দিছে খুলিলোঁ আকৌ এডাল আকৌ মোৰ বান্ধিবলৈ মন গ'লেই নহয় তাৰপিছত আকৌ এটা মনৰ আশা পূৰণ কৰাৰ হেতুকে এডাল ফিটা বান্ধি থৈ আহিলোঁ মনৰ আশাটো পূৰণ হ'লেই হয় আৰু শৰাই দি ওলাই আহিলোঁ মানুহ ইমান ভিৰৰ মাজত মানে ভিডিঅ' কৰা হোৱাই নাই কথা ক'ব পৰা নাই আৰু শুনিছেই ধুনীয়াকৈ এতিয়া ফিটাও বান্ধিলোঁ দুইটাই বাৰু ফুটটো ইমান দীঘলকৈ দিছে আমাৰ প্ৰসাদটো খাবলৈ দিব এতিয়া প্ৰসাদ খোৱা হোৱাই নাই নহয় মানে একোৱে খোৱা নাই কিবা এটা ভোকো লাগিছে প্ৰসাদ খাই আৰু কিবা এটা খাওঁগৈ আৰু এতিয়া আমাৰ মোৱে প্ৰসাদ খাই আছে ময়ো খাম আৰু প্ৰসাদ ৰাতিপুৱাৰ পৰা ভাত নোখোৱাকৈ আহিছোঁ যে একো এটা খোৱা নাই সেইকাৰণে প্ৰসাদ খাই মানে কিবা এটা খাই ল'ব পাৰিমগৈ আৰু এতিয়া দেখিছেই নহয় মানুহৰ যিহে ভিৰ আমাৰ এতিয়া মানে পূজা আদি কৰি হ'ল আৰু সেইকাৰণে এতিয়া আমি মানে যাওঁগৈ বুলি ভাবিছোঁ আৰু ভোক লাগিছে 12টা বাজিলে এতিয়া টাইম আমি মানে ৰাতিপুৱা সোনকালে এতিয়াৰে মানে ভোক লাগিছে মানে আৰু ই কৈছে এতিয়া মানে বেছি ভোক লাগিছে ই কৈছে যাওঁগৈ ব'ল আৰু ভোক লাগিছে কিবা এটা খাই মানে ঘৰলৈ সোনকালে যাওঁগৈ আৰু মানে দেৰি হৈ যাব যে আৰু মানে মোৰ এই ফিটা বান্ধি থোৱা গছজোপাত মানে ফটোটো দিব লাগে তাক কৈছে মোক ফটো এখন এতিয়া আমি ইয়াত চেণ্ডেল কেইযোৰ এতিয়া পিন্ধি লওঁ আৰু দেখুৱাই আছোঁ এইফালে মানে মানুহৰ ভিৰ হৈছে চেণ্ডেল থোৱা ঠাইত এইফালে এইটো ওখ ঘৰটো দিলে যাম বুলি ভাবিছিলোঁ কিন্তু যাবলৈ নহ'ল এইফালে পুখুৰী এটাও আছে এতিয়া আমি দুইটা এই মেইন গেট দি বাহিৰলৈ ওলাই আহিলোঁ অথনি মানে ভিডিঅ' এটা কৰিছিলোঁ কিন্তু মানে মই ভিডিঅ'টো ক্লিক নহ'ল কিন্তু ভিডিঅ'টো হৈ আছে বুলি ভাবিলোঁ তাৰপিছতে চাইছোঁ ভিডিঅ'টো নহ'ল তাৰপিছত এতিয়া বাহিৰলৈ ওলাই গৈ আছোঁ আৰু এতিয়া আমি আহিছোঁ পৰঠা খাবলৈ পৰঠা মানে খালি এটা দিছে বনাবলৈ লাগে মানে বনাই খোৱা আৰু বহি আছোঁ আৰু এতিয়া আমি দুটা ঘৰলৈ যাবলৈ ওলালোঁ সি বাইক ষ্টাৰ্ট দিছে তাৰপিছত দোকানত অলপ বস্তু কিনাও হ'ল কিন্তু ভিডিঅ' কৰিব পাহৰি এয়া হৈছে নামবৰ হাবি এতিয়া আমি দুটা নামবৰ হাবিৰ মাজেদি গৈ আছোঁ আৰু পুৰা ধুনীয়াকৈ চাইডে গোটেই ওখ গছ ৰাস্তাটো যাবলৈ ভালো হৈছে আৰু মানে আজি বতৰটো ডাৱৰীয়া যে সেইকাৰণে অলপ ঠাণ্ডাও লাগিছে পালোহি মই এতিয়া পাৰ্লাৰত সোমাইছোঁ থ্ৰেডিং কৰিবৰ কাৰণে মোৰ মানে চেলাৰীটো অকণমান ডাঠকৈ ওলাই আহিছিলে সেইকাৰণে মই ভাবিলোঁ থ্ৰেডিং কৰি যাওঁ বুলি ঘৰলৈ